ইয়াত এইবিলাক যাই আছে পাৰিবলা অৰিজিনেলি ভাল যেগুলো ইয়াত আমার মারি ফরেন কাউন্ট্রি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আহিলোঁ, তো ভাবিলোঁ আজি অলপ ৰাতি টাইম পালোঁ, এনেই অলপ ঘূৰোঁ। মালিগাঁও ব্ৰিজখনো হ'ল, দেখুৱাব টাইমে নাপালোঁ। আজি এবাৰ যাম, যাই পেলাই দেখুৱাম আপোনালোকক। ব্ৰিজখন দেখুৱাম, কামাখ্যা মন্দিৰৰ পিনেও যাম, ৰাতিৰ পৰিৱেশটো দেখুৱাম। তো চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্টটো নামাৰে। যদি ভাল লাগে কমেণ্টটো মাৰিব, শ্বেয়াৰ কৰিব। আৰু মই আছোঁ এতিয়া জি এম চিৰ চিয়ান চেণ্টাৰৰ সন্মুখত। পৰিৱেশটো ভাল লাগে, এই পৰিৱেশটো ভাল লাগিছে। পানীৰ পৰিৱেশটো আৰু পৰিৱেশটো বহুত ভাল লাগে, ঠাণ্ডা ঠাণ্ডা। তো আপোনালোকক এইটো পৰিৱেশৰ পৰাই মই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ। আমি এয়া উঠিলোঁ নীলাচল উৰণ সেতুত, চাই থাকক। কি সুন্দৰ দৃশ্য, চাৰিওপিনে লাইটে লাইট, মনোমোহা দৃশ্য। ইয়াত এইবিলাক যাই আছে কামাখ্যা নীলাচল পুৰণা সেতুখন দেখুৱালোঁ আপোনালোকক। চ' এতিয়া আমি কামাখ্যা সোমাই যাম, দিনত অলপ চাই পেলাই পৰিৱেশটো দেখুৱাম। যোৱাৰ আগতে কেমেৰামেনক কৈছোঁ মই এইখিনিতে তেখেতে বঢ়িয়া কৰি দেখুৱাই দিয়ে। সুন্দৰ পৰিৱেশ হৈছে, তাৰমানে কি ক'ম আৰু, মনোমোহা পৰিৱেশ। এই তলত জাপি চাপি বঢ়িয়া কৰি তাৰমানে অংকন কৰিছে, বাঘ আছে, বিভিন্ন ধৰণৰ এই জাপি কি সুন্দৰ সুন্দৰ তাৰমানে চিত্ৰাংকন কৰিছে, বহুত ভাল লাগিছে। আৰু বাঘ দেখিছে, বাঘটো কি মজা তাৰমানে অংকন কৰিছে। অৰিজিনেলি বাঘ যেগুলো ইয়াত আমাৰ মাৰি যেনেকুৱা কৰিছে, একদম তাৰমানে কাটিব নোৱাৰা কৰি বনাইছে। কামাখ্যা মাৰ বুকুত আৰু নীলাচলৰ বুকুৰ পৰা ওপৰৰ পৰা আপোনালোকক নীলাচল সেতুখন দেখুৱাবলৈ চেষ্টা কৰি। ৰাতিৰ ভিউটো কিমান সুন্দৰ ভিউ, আমিও চালোঁ মোৰ চেনেলৰ জৰিয়তে। আপোনালোকৰ চাওক এবাৰ, মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কিমান সুন্দৰ পৰিৱেশ, গাড়ীবিলাক যাই আছে, এনেকুৱা লাগে এইটো কিবা ফৰেন কাউণ্ট্ৰিৰ ব্ৰিজ নেকি, এনেকুৱা লাগে। চাওক, একদম ফৰেন টাইপৰ তাৰমানে ভিউজটো পাইছোঁ, বহুত সুন্দৰ লাগিছে।
গোটেই পাহাৰখনতে লাইটৰে আগুৰি আছে। ওপৰৰ পৰা লেফ্ট ৰাইট তলে ওপৰে সকলো পিনৰ পৰা গাড়ী যাই আছে। সুন্দৰ অপৰিসীমপূৰ্ণ পৰিৱেশ। চ' আপোনালোকক দেখুৱাইছোঁ, বহুত সুন্দৰ লাগে। কেতিয়াবা যদি মন কিবা চিন্তা থাকে, টেনশ্যন থাকে, দুখ থাকে, ভাগৰ থাকে, তেতিয়াহ'লে আপুনি এই কামাখ্যা মাৰ ওচৰত আহক। আমি কামাখ্যা মাৰ মন্দিৰ আহি গ'লোঁ। ত' আমি এতিয়া ভিতৰলৈ সোমাই যাম। মাৰ বুকুত ভক্তসকলে এৰি দিয়া পাৰ চৰাই দেখিছে, কিমান পাৰ চৰাই ইয়াতে আছে। চ' আৰু দেখুৱাই আছোঁ কি চাকিবিলাক দেখুৱাই দিয়া। মাৰ ওচৰত অলপ বহি পিনে ধ্যান কৰক, সকলো দুখ চিন্তা আঁতৰি যাব আৰু বেয়া শক্তি, বেয়া টেনশ্যন, বেমাৰ সকলো আঁতৰি যাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ। বাই বাই।